গাঁৱলীয়া ঠাই এজন দুখীয়া ল'ৰা যাৰ নাম ৰাজীৱ সদায় দিন হাজিৰা কৰি চলে। মাক অসুস্থ হোৱা 5 বছৰতকৈও অধিক হ'ল। দেউতাক সৰু থাকোঁতেই ঢুকাল। তাৰ ভাইটিয়েকে মাকক চোৱা মেলা কৰে। তেনেকেই সি পঢ়া শুনাও কৰে। এই দুজন হৈছে ৰাজীৱৰ বন্ধু। বহুত স্বাৰ্থপৰ, তাক বহুত ঠাট্টা কৰে ঘৰক লৈ, এই দুখীয়াক লৈ। দেউতাকৰ টকাৰে বহি বহি খায়, একো চিন্তা নাই, যিটো অতিমাত্ৰা ঠাট্টা। এইটোক মাৰ আকৌ পিছফালে পিছফালে ৰাজীৱ শান্তি নাই। কোন? আৰে চা না, ৰাজীৱ আহিছে। তোপা খেলিবা আৰে আহা না। ৰাজীৱ বা আজিকালি তোক নেদেখা হৈ গ'ল যে, ক'ত থাক? এয়া তাৰপৰা খবৰ খাতি কি ক? খবৰ ভালেই বাৰু। ক'ত যাওঁ এতিয়া এইফালে? সেয়া ফাৰ্মাচীৰ পৰা আহোঁগৈ। বাকী বুঢ়ী খবৰ কেনেকুৱা? গা চা ভালনে বুঢ়ী? মা ভাগৰ ভালেই বাৰু, অলপ অসুখ হৈ আছে। তই আৰু কি এনেকে থাকিম বুলি ভাবিছ নেকি? সেয়া আৰু আমাক চা অলপ অকণ চহৰলৈ ওলাই মেলি ব'ল। ইয়াতে একেহে এনেকে ইমান এনেকে ভিখাৰী নিচিনা থাকিলে ভাল নালাগে না। চাচোন বা আমাৰ একে লগৰ এতিয়া চাওঁ বা আমালৈ আৰু তোলে চা। হ'ব যা মিলাবি মানুহ থাকিবি। আমি হেৰিলৈ যাম। যা ৰাজীৱ ক'ৰ পৰা আহিলি? অলপ ফাৰ্মাচীৰ পৰা আহিলোঁ। তাৰপৰা কি আনিলি? এই ঔষধ কিনা এই তহঁতৰ মা বোলে গাটো বেয়া বোলে বেছি। অলপ বেয়া। ভাল পাইছে? ভাল পাইছে বাৰু অলপ। মই তাকে বহুত দিনৰ পৰা খবৰ এটা ল'ম বুলি ভাবি আছিলোঁ। তাৰপৰা এই যাবলৈ সময় পোৱা নাই। তাৰপৰা আজি লগ পালোঁ, ভালেই হ'ল। তাৰপৰা এতিয়া কি কৰি আছোঁ? আছোঁ এনেই কিছুমান আছে নহয়। হয় বাৰু, সেইকেইটা চাগে নিশ্চয় যদু আৰু হৰিয়ে হ'ব। হ'ব, তই এইবিলাক মন বেয়া কৰি লাভ নাই। গাঁৱত এচাম মানুহ থাকেই, কেনেকৈ লোকক ইটিকিং কৰোঁ, কেনেকৈ লোকক মানে ডাউন দিওঁ, সেইবিলাক তেনেকৈ থাকে। তই কাৰণে সেইবিলাক কথা তই কাণ নকৰিবি, তই জীৱনত আগুৱাই যায়। আৰু সেইবিলাক নিজে শ্ৰম কৰ, নিজে পৰিশ্ৰম কৰি নিজৰ জীৱনটো গঢ়। তেনেকৈ আগুৱাই যাব লাগিব জীৱনত। হ'ব, তাৰপিছত মই তহঁতৰ ঘৰলৈ যাম বুলি ভাবি আছিলোঁ। কিনো হ'ল দেই আমাৰ জীৱনটো সঁচাকৈ। মোবাইলটো টিপি থকাৰ বাহিৰে, পাবজি খেলাৰ বাহিৰে একো নাইকিয়া হ'ল দেই। কি কৰিবি? না কিবা এটা কাম, না ইনকামৰ এটা ৰাস্তা আছে। কি যে দিন আহিলে বা ঐ, এইটো ৰাজীৱ নহয় জানো? বে ই কি বহুত 10 বছৰমান তাক দেখাই নাছিলোঁ। কি আজিকালি এনেকুৱা, আগতে কেনেকুৱা আছিলে? আচৰিত বে, কি যে মানুহ, এনেকুৱা মানুহৰ জীৱন সলনি হ'ব পাৰে নে? এদিন কেলে আমি যে মনত আছে, তই মই যে তাক সি তাতে পাইছিলোঁ দিছিলোঁ যে। তাকেতো। সেইদিনাখন তাক পাই আহিছোঁ। আজি মানুহৰ লগত যে মিলি থাকিব নোৱাৰো। তাকে কি কবি। সেইদিনাখন আমি তাক কৈ বেয়া কাম কৰিলোঁ কিন্তু দেই। এটা কাম কৰোঁ বৈ, সিহঁতৰ ঘৰলৈকে যাওঁ। সেই কেনেকৈ যাবি? গৈ কি কৰিবি? নাই, সিহঁতক ক্ষমা খুজিলে। নাই মই এইবিলাক নোৱাৰোঁ দেই, ক্ষমা খুজিব নোৱাৰোঁ। কি বুলি ক্ষমা খুজিবি কচোন? নেপায়, ব'ল না। সেইটা দেখিছ না, আমিতো হেল্প কৰিব ন পাছত। নহয়, কি বুলি যাবি? এটা ৰাস্তা থাকে ন মানুহৰ, যে ভুল কৰিলোঁ হয়। মই তোক চব বুজাই ক'ম। তাক দেখি মোৰ নিজৰে লাজ লাগিছে। এতিয়া মই কি বুলি ক'ম ন? এতিয়া তাৰ মানুহৰ আগত সৰু হ'বই লাগিব, এদিন হ'লেও এদিন। হ'ব দে, ব'লা গৈছ না। এইটো ৰাজীৱ দেখোন। কেতিয়া আহিলে বা? ইয়াক লগ কৰি যাওঁ ৰ। ৰাজীৱ, কচোন। কেতিয়া আহিলি? হ'ল। তাৰপৰা ক'ত যায়গৈ? অকণমান টাউন ফালৰ পৰা আহোঁ বুলি ভাবিছোঁ। বাকী শুনিছোঁ উন্নতি হ'ল বোলে। হৈছেগৈ আৰু। হয়, মই তোক আগতে এদিন কথা এটা কৈছিলোঁ যে এইবিলাক গাঁৱৰ মানুহবিলাকত তই বেছি গুৰুত্ব নিদিবি। মানুহে যেনেকৈ ইটিকিং কৰোঁ তেনেকৈ থাকে, সেইটো কাৰণে গাত উন্নতি নকৰে। সেয়া তই আজি সিহঁতৰ কথা নুশুনিলি, এতিয়া এটা ভাল মানুহ হ'লি, এটা উন্নতি কৰিলি জীৱনত। হয় হয়, আহোঁ ভিতৰলৈ, ইমান কথা পাতিম বহুত দিনৰ মূৰত। বৈ।
কি আছে বা নাই বা এতিয়া ঘৰত জানো খোলচোন ৰাজীৱ আছনি ইয়াতে হেৰি অঁ বহু অঁ নহা মানুহ আহিলে দেখোন খবৰ কি খবৰ ঠিকে আছে বাকী ভালে আছ ভালেই তহঁতৰ তাৰপৰা তই মানুহ বহুত দিন দেখা নাছিলোঁ নহয় মই গৈছিলোঁ এফালে পিছে হ'ল কেইদিনমান হেৰি আমাৰ খবৰ কেনেকুৱা তোৰ গা ভাল নাছিলে ন সেয়া ভাল পাইছে ভাল পাইছে ন তাৰপৰা হেৰি এই আগৰ কথাবোৰ কাৰণে ধৰি নাথাকিবি বেয়া নাপাব দে কালি তোক দেখিলোঁ পটককৈ আমি ধৰিবই পৰা নাই আমাৰ ৰাজীৱ দেখোন পাছত আমি নিজে অনুভৱ ঠিক আছে বাইকখন সেইকাৰণে কালি হ'ব দে এইবিলাক ধৰি নাথাকিবি একেই আৰু আমি সৰু কালৰে বন্ধু কিবা এটা ক'লো আৰু সেইবোৰতে ধৰি থাকিবি তই আমাতকৈ কিমান ওপৰত গ'লি দেখিবি আমি কিমান ঠিক আছে তই হেৰি কৰিবি সহায় চহায় কৰিবি কেতিয়াবা কিবা ক'বি ঠিক আছে কবি আমি যাওঁ আৰু যাওঁ নি বেয়া চেয়া নাপাবি আৰু যাওঁ যা যদি যা কথা এটা শুনি যা এই দৰিদ্ৰতা জীৱনৰ হেঙা হ'ব নোৱাৰে দেই কৈ থলোঁ হ'ব দে বেয়া হ'ব দে এইবিলাকনো কি আৰু বেয়া চেয়া নাপাবি আমিও ধৰি থকা নাই তইও ধৰি নাথাকিবি আমিতো আৰু জানো সৰুকালৰ বন্ধু হ'ব দে সেইবোৰ ঠিক আছে আমি এটা ভাল শিক্ষা পালোঁ তো তেনেকুৱা এটাৰ পৰা ঠিকে আছে যদি ভালে কথা ঠিক আছে ৰখা যা হাই গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ছাবস্ক্ৰাইবৰ কিনাৰত থকা বেল আইকনটো বজাই দিব আৰু আমাৰ নতুন শ্বৰ্ট ফিল্ম আকৌ আহি আছোঁ আমি নেক্সট যিমান পাৰে শ্বেয়াৰ কৰিব আমি এটা নতুন শ্বৰ্ট ফিল্ম লৈ আকৌ আপোনালোকৰ মাজত আহিম বাই বাই